নমস্কাৰ বন্ধুসকল। আজিৰ এই ভিডিঅ'টোত আমি পোনপটীয়াভাৱে আৰু নিৰ্মম সত্যৰ ভিত্তিত কথা পাতিম। ২০১৪ চনত আচ্ছি দিনৰ এক বিশাল সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ বিগত বছৰবোৰৰ প্ৰকৃত ৰূপটো কি? আজি কোনো মিছা প্ৰচাৰ নহয়, কেৱল ডাটা, তথ্য আৰু বাস্তৱৰ ভিত্তিত আমি বিশ্লেষণ কৰিম। প্ৰথমতেই আহোঁ মূল্যবৃদ্ধিৰ বিষয়টোলৈ। আপোনালোকৰ মনত আছেনে সেই সময়ৰ কথা, যেতিয়া এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আছিল মাত্ৰ ৪০০ টকা? তেতিয়াৰ বিৰোধীয়ে ৰাস্তাত প্ৰতিবাদ কৰিছিল। কিন্তু আজি সেই একেই চিলিণ্ডাৰৰ দাম ১,০০০ৰ পৰা ১১০০ টকাৰ ঘৰত। পেট্ৰল আৰু ডিজেলৰ দামে শতক অতিক্ৰম কৰিলে। অত্যাৱশ্যকীয় সামগ্ৰী, দাইল, মিঠাতেল সকলোৰে দাম আকাশলংঘী। সাধাৰণ মানুহে দুবেলা দুসাঁজ খাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। আৰু চৰকাৰে আমাক $৫ ট্ৰিলিয়ন অৰ্থনীতিৰ সপোন দেখুৱাইছে। এই $৫ ট্ৰিলিয়ন অৰ্থনীতিত সাধাৰণ জনতাৰ স্থান ক'ত? দ্বিতীয়তে, নিবনুৱা সমস্যা। প্ৰতি বছৰে ২ কোটি যুৱক-যুৱতীক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? আজিৰ তাৰিখত ভাৰতৰ নিবনুৱা হাৰ যোৱা ৪৫ বছৰৰ ভিতৰত সৰ্বোচ্চ। পঢ়ি-শুনি ডিগ্ৰী লৈ লাখ লাখ যুৱক-যুৱতী হতাশাত ভুগিছে। চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া হয় পলমকে হয়, নহয় পেপাৰ লিক হোৱাৰ বাবে বাতিল হয়। ৰেলৱে, বেংক, BSNLৰ দৰে লাভজনক চৰকাৰী প্ৰতিষ্ঠানসমূহক পৰিকল্পিতভাৱে দুৰ্বল কৰি ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। আৰু এই ব্যক্তিগতকৰণৰ লাভ কোনে পাইছে? দেশৰ কেইজনমান নিৰ্দিষ্ট পুঁজিপতিয়ে। আপোনালোকে দেখিছে কেনেকৈ মহামাৰীৰ সময়ত যেতিয়া সমগ্ৰ দেশৰ মানুহে চাকৰি হেৰুৱাইছিল, ব্যৱসায় বন্ধ হৈছিল, তেতিয়া দেশৰ কেইজনমান বিলিয়নিয়াৰৰ সম্পত্তি অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল। এয়াই নেকি সবকা সাথ সবকা বিকাশ, নে কেৱল কেইজনমান পুঁজিপতিৰহে বিকাশ? গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ অৰ্থাৎ সংবাদ মাধ্যমৰ অৱস্থা আজি আটাইতকৈ পুতৌজনক। মূলসুঁতিৰ টিভি চেনেলবোৰে চৰকাৰক প্ৰশ্ন কৰিবলৈ পাহৰি গৈছে। মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, স্বাস্থ্য ব্যৱস্থা বা দুৰ্নীতিৰ ওপৰত প্ৰাইম টাইমত কোনো ডিবেট নহয়। তাৰ সলনি হিন্দু-মুছলমান, মন্দিৰ-মছজিদ আৰু ভুৱা জাতীয়তাবাদৰ নামত জনতাক বিভাজিত কৰাৰ ষড়যন্ত্ৰ অহৰহ চলি আছে। কাৰণ চৰকাৰে ভালদৰেই জানে, যেতিয়ালৈকে মানুহে নিজৰ মাজত ধৰ্মৰ নামত কাজিয়া কৰি থাকিব, তেতিয়ালৈকে কোনেও চৰকাৰক নিজৰ অধিকাৰৰ কথা নুসুধিব। বিৰোধীৰ মাত বন্ধ কৰিবলৈ ED, CBI আৰু আয়কৰ বিভাগক কেনেদৰে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে, সেয়া কাৰো পৰা লুকাই থকা নাই। যিয়েই চৰকাৰৰ নীতিৰ সমালোচনা কৰে, তেওঁকেই দেশদ্ৰোহী বা অৰবান নক্সাল বুলি হাৰাশাস্তি কৰা হয়। ইলেক্টৰেল বণ্ডৰ জৰিয়তে কেনেকে হাজাৰ হাজাৰ কোটি টকাৰ চান্দা আদায় কৰা হ'ল আৰু তাৰ বিনিময়ত কেনেকে ঠিকাদাৰী প্ৰদান কৰা হ'ল, সেই ভয়ংকৰ সত্যও শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পোহৰলৈ আহিছে। আহক এতিয়া আন কিছুমান কঠোৰ বাস্তৱৰ ফালে চকু ফুৰাওঁ, যিবোৰ গদি মিডিয়াই আপোনালোকৰ পৰা লুকুৱাই ৰাখিব বিচাৰে। কৃষকৰ আয় ২০২২ চনৰ ভিতৰত দুগুণ কৰাৰ প্ৰতিশ্ৰুতিৰ কি হ'ল? আমি সকলোৱে দেখিলোঁ কেনেকৈ কোনো আলোচনা নোহোৱাকৈ ৩খন কলা কৃষি আইন জাপি দি দেশৰ অন্নদাতাসকলক ৰাজপথত বহিবলৈ বাধ্য কৰোৱা হ'ল। ৰ'দ, বৰষুণ, জাৰ নেওচি কৰা এই আন্দোলনত ৭০০ৰো অধিক কৃষকে প্ৰাণ আহুতি দিলে। কিন্তু তাৰ সলনি চৰকাৰ আৰু তেওঁলোকৰ IT চেলৰ পৰা তেওঁলোকে কি পালে? তেওঁলোকক সন্ত্ৰাসবাদী, খালিস্তানী আৰু আন্দোলনকাৰী বুলি তাচ্ছিল্য কৰা হ'ল। আহক এতিয়া আন কিছুমান কঠোৰ বাস্তৱৰ ফালে চকু ফুৰাওঁ, যিবোৰ গদি মিডিয়াই আপোনালোকৰ পৰা লুকুৱাই ৰাখিব বিচাৰে। কৃষকৰ আয় ২০২২ চনৰ ভিতৰত দুগুণ কৰাৰ প্ৰতিশ্ৰুতিৰ কি হ'ল? আমি সকলোৱে দেখিলোঁ কেনেকৈ কোনো আলোচনা নোহোৱাকৈ ৩খন কলা কৃষি আইন জাপি দি দেশৰ অন্নদাতাসকলক ৰাজপথত বহিবলৈ বাধ্য কৰোৱা হ'ল। ৰদ, বৰষুণ, জাৰ নেওচি কৰা এই আন্দোলনত ৭০০ৰো অধিক কৃষকে প্ৰাণ আহুতি দিলে। কিন্তু তাৰ সলনি চৰকাৰ আৰু তেওঁলোকৰ IT চেলৰ পৰা তেওঁলোকে কি পালে? তেওঁলোকক সন্ত্ৰাসবাদী, খালিস্তানী আৰু আন্দোলনকাৰী বুলি তাচ্ছিল্য কৰা হ'ল। এয়াই নেকি কৃষকৰ প্ৰতি চৰকাৰৰ সন্মান? ৰাষ্ট্ৰীয় নিৰাপত্তাৰ নামত অহৰহ ভোট বিচৰা চৰকাৰখনে চীনৰ আগ্ৰাসনৰ বিষয়ে কিয় নিমাত? নিৰ্বাচনী সভাত লাল চকু দেখুওৱাৰ ডাঙৰ ডাঙৰ কথা কোৱা নেতাসকলে আজি লাডাখ আৰু অৰুণাচলৰ সীমান্তত চীনে স্থায়ী গাঁও আৰু সামৰিক ঘাটি নিৰ্মাণ কৰাৰ পিছতো আমাৰ সীমাতো কোনো সোমাই অহা নাই বুলি দেশবাসীক মুকলিকৈ মিছা মাতিলে।
আমাৰ সেনাই নিজৰ অলেখ পেট্ৰলিং পইণ্ট হেৰুৱাব লগা হৈছে। কিন্তু টিভি চেনেলৰ এংকৰবোৰৰ সাহস নাই এই বিষয়ক চৰকাৰক এটা প্ৰশ্ন সোধাৰ। এতিয়া আহোঁ আন্তঃগাঁথনি আৰু ডাবল ইঞ্জিন চৰকাৰৰ ভুৱা উন্নয়নৰ ফালে। উন্নয়নৰ প্ৰকৃত ছবিখন চাব বিচাৰে নেকি? চাওক গুজৰাটৰ মৰবী দলং দুৰ্ঘটনা, য'ত শ শ নিৰীহ মানুহৰ মৃত্যু হ'ল। চাওক বিহাৰত কেনেকৈ বৰষুণ আহিলেই কোটি কোটি টকা ব্যয় কৰি সজা দলংবোৰ এটাৰ পিছত এটাকৈ তাচপাতৰ দৰে খহি পৰে। আনকি কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা নতুন সংসদ ভৱন আৰু অযোধ্যাৰ ৰাম মন্দিৰৰ ছাদো প্ৰথমটো বৰষুণতেই লিক হ'বলৈ ধৰে। বিমানবন্দৰৰ ছাল খহি মানুহৰ মৃত্যু হয়। এইবোৰে কি প্ৰমাণ কৰে? এইবোৰে প্ৰমাণ কৰে যে নিৰ্মাণ কাৰ্যৰ নামত দেশত কিমান ভয়ংকৰ আৰু মুকলি দুৰ্নীতি চলি আছে। কমিছনৰ অংকত মানুহৰ জীৱনৰ সৈতে হেতালি খেলা হৈছে। আমাৰ শিক্ষা ব্যৱস্থাৰ অৱস্থালৈ লক্ষ্য কৰক। শেহতীয়াকৈ হোৱা নীট আৰু নেটৰ দৰে পৰীক্ষাৰ পেপাৰ লিক কেলেংকাৰীয়ে প্ৰমাণ কৰি দিলে যে এই চৰকাৰৰ হাতত যুৱ প্ৰজন্মৰ ভৱিষ্যত একেবাৰেই সুৰক্ষিত নহয়। দিন ৰাতি এক কৰি পঢ়া শুনা কৰা লাখ লাখ মহিলা সবলীকৰণৰ শ্লোগান দিয়া চৰকাৰখনৰ প্ৰকৃত স্বৰূপ তেতিয়াই ওলাই পৰে যেতিয়া হাথৰছ, উন্নাও বা মণিপুৰৰ দৰে ভয়ংকৰ কাণ্ড সংঘটিত হয়। অলিম্পিকত পদক জয় কৰি অহা আমাৰ দেশৰ গৌৰৱস্বৰূপ মহিলা মল্লযুঁজাৰুসকলে যেতিয়া ন্যায় বিচাৰি ৰাজপথত কান্দিব লগা হয়, তেতিয়া চৰকাৰে অভিযুক্ত নেতাজনক সুৰক্ষা দিয়াটোহে বেছি জৰুৰী বুলি ভাবে। বন্ধুসকল, প্ৰকৃত দেশপ্ৰেম মানে চৰকাৰৰ বা কোনো এজন নেতাৰ অন্ধ সমৰ্থন নহয়। প্ৰকৃত দেশপ্ৰেম হৈছে দেশৰ স্বাৰ্থত চৰকাৰক জবাবদিহি কৰা। চৰকাৰ আহে আৰু যায়, কিন্তু দেশ সদায় থাকে। যদি আমি এতিয়াও নিমাত হৈ থাকোঁ, তেন্তে ভৱিষ্যত প্ৰজন্মই আমাক কেতিয়াও ক্ষমা নকৰিব। আমাৰ সংবিধান, আমাৰ গণতন্ত্ৰ আৰু আমাৰ অধিকাৰ ৰক্ষা কৰাৰ দায়িত্ব এতিয়া আমাৰ সকলোৰে হাতত। ভয় কৰিবলৈ এৰক, প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰক। এই তথ্যবোৰ যদি আপোনাৰো সঁচা যেন লাগিছে, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু প্ৰতিগৰাকী নাগৰিকক সজাগ কৰক। জয় হিন্দ, সত্যমেৱ জয়তে।